আলুপটিত নেমু খেতি কৰি বিপাঙত খেতিয়ক বেচিব নোৱাৰি গছৰ তলতে পচিব ধৰিছে নেমু উৎপাদন অনুপাতে বজাৰত নাই গ্ৰাহক বৰপেটা জিলাৰ বাগবৰ সমষ্টিৰ অন্তৰ্গত নগৰপেৰাৰ পাৰ্শ্বৱৰ্তী আলুপটিৰ আব্বু চাম্মা নামৰ শিক্ষিত যুৱকজনে আৰ্থিকভাৱে স্বাৱলম্বী হোৱাৰ আশাৰে 4 বিঘা মাটিত কৰিছিল নেমু খেতি পিছে আন্তঃজিলা যাতায়াত বন্ধ হোৱাৰ বাবে বজাৰত নাই গ্ৰাহক নাই বেপাৰী বিক্ৰী কৰিব নোৱাৰাৰ বাবে খেতিতে গেলি পচি নষ্ট হ'বলৈ ধৰিছে নেমু ৰিপিট গেলি পচি নষ্ট হ'বলৈ ধৰিছে নেমু খেতিয়ক আব্বু চাম্মাই 2 বিঘা নিজা মাটি আৰু 2 বিঘা লিজত লৈ কৰিছিল নেমু খেতিয়ক আব্বু চাম্মাই চৰকাৰৰ পৰা বিচাৰিছে আৰ্থিক সাহায্য নগৰপেৰাৰ পৰা চোৱাচাহী জামান আহমেদৰ ৰিপৰ্ট এবিপি আছাম একচুৱেলি মই বজাৰত বিকিব পৰা নাই মানে বজাৰত লৈ গ'লে কিনাৰ মানুহে নাই মানুহ মানে আন্তঃজিলা বন্ধ থকাৰ কাৰণে একচুৱেলি আমি বিকিব পৰা নাই যদি আন্তঃজিলা খোলা থাকিলে হয় মানে এইবিলাক লেবু একচুৱেলি বাহিৰত যাব পৰা হয় সেইকাৰণে আমি বিকিব পৰা নাই বিশেষ কৰি গছত মানে লেবু ধৰি কেনে সব লেবু গছৰ তলত পৰি আছে আপোনালোকে চাই যাওক মানে পুৰা গছৰ তলে তলে পৰি আছে কিমানখিনি কৰিছিল মই 4 বিঘা কৰিছিলোঁ 4 বিঘাৰ মাজত 2 বিঘা মোৰ নিজা আৰু 2 বিঘা মই বন্ধকি লৈছিলোঁ মানে বিঘা 10,000 কৰি 2 বিঘা মোৰ 20,000 টোটেল কিমান টকা খৰচ হৈছে আমাৰ মোটামুটি গছ লগোৱা মানে প্লাছ আৰু অলপ আচল লগত সব মিলি কেনে প্ৰায় 1 লাখ টকা খৰচ হ'ল কিমান টকা উঠিল ইতিমধ্যে নাই ইতিমধ্যে মই বিকিব পৰাই নাই মানে 5,000 মান 10,000 মান বিকিব পৰা গৈছে বাকীখিনি সব পচিয়ে যাই আছে বহুত লছত আছে মই আপোনাৰ চেনেলৰ জৰিয়তে মই আশা কৰোঁ যাতে মোক অলপ চৰকাৰে যাতে সাহায্য কৰে এইখিনি মানে আমাৰ ওচৰ চুবুৰীয়া মানুহ সিহঁতৰ বেলেগ বিজনেছ নাই বহুত আশা কৰি তাৰপৰা লেবু খেতিটো কৰিছিল কিন্তু আজি কোভিড মহামাৰীৰ কাৰণে আন্তঃজিলা যাতায়াত বন্ধ হোৱাৰ কাৰণে ইহঁতে তাৰমানে পৰ্যাপ্ত পৰিমাণে বজাৰত মূল্যটো পোৱা নাই বা বজাৰত লৈ গ'লে তাৰমানে কাষ্টমাৰেই নাই যাৰ ফলত সিহঁতে নিশ্চিতভাৱে বহুত টকা লোকচানত পৰিছে তেখেতৰ হৈ চৰকাৰক কি আহ্বান জনাব মই তেখেতৰ হৈ আপোনালোকৰ চেনেলৰ জৰিয়তে চৰকাৰক আহ্বান জনাওঁ যাতে অসম চৰকাৰৰ কৃষি বিভাগ তথা কৃষিমন্ত্ৰী তথা অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মাদেৱক মই অনুৰোধ জনাম যাতে আমাৰ এনেকুৱা খেতিয়কৰ কাৰণে সিহঁতৰ কৃষি বিভাগৰ পৰা কিছু ফাণ্ড আমাৰ চৰাঞ্চলৰ দুখীয়া কৃষকসকলৰ কাৰণে মোকলাই দিয়ে এইখিনি